হেল্ল' ফ্ৰেণ্ডছ, যিহেতু দেওবাৰ, এয়া দেওবাৰ দিনটো কেনেকৈনো পাৰ কৰোঁ চাওঁ আহক। এয়া ওলালোঁ বজাৰলৈ বুলি। এয়া মানুহজন আৰু এয়া বেটা, এয়া তিনিজন ৰেডি। মানুহজনৰ যে দেওবাৰ বিশেষ কামটো হ'লে এইটো সদায় কওঁ মানে এই কথাটো। তেওঁ সদায় মানে বাইকখন তেওঁ ইমানেই ভাল পায়, নিজতকৈ বেছি ভাল পায়। বাইকখনত তেওঁ দেওবাৰে মানে ইমানেই টাইম দিয়ে, তেওঁ মানে দিনটো বেছিভাগ টাইম তেওঁ বাইকখনৰ লগতে লাগি থাকে। মই বাৰে বাৰে সুধি আছোঁ হ'লনে নাই, পিছত ফাইনেলি যেনিবা চব আজি অকণ জল্দি। তাৰপিছত মই খানাত লাগিলোঁ। তাৰপিছত খানা বনাই খানা ৰেডি। ক'লে নিবা? তুমি কোৱা, ক'লে নিবা? নিবা নে কি ক'বলৈ? ক'লে নিবা নে কি? জানুৱাৰী ফিল্ডলৈ যাম, তাতে গৈ থাকিম আৰু ইফাল সিফাল কৰি থাকিম। ক'তনো যাম, যাবলৈ আছে নাই আৰু জেগা নাই, জেগা নাই। তোমাৰ কিবা জেগা আছে?
বেটাই জানেনে সি মানে ফুৰিব যাবৰ কাৰণে মোক মানে কিমান কি যে কৰি আছে নহয়, মানে কি ক'ম সি ফুৰিবলৈ যোৱা বুলি ক'লে মানে ইমানেই ভাল পায়, একদম মানে ফুৰিবলৈ যাওঁ বুলি ক'লে জঁপিয়াই উঠে জানেনে। সেয়েহে আজি দেওবাৰ তেওঁ বাপেক ঘৰতে আছে, তাৰ এয়া ওলালোঁ পিছবেলা ফুৰিবলৈ বুলি। ক'ত যাম নাজানো, কিন্তু মানে সদায় কিন্তু তেওঁ মোক নিয়েই দেই, এয়া মানুহজন আৰু ল'ৰাটো। এয়া আমি ওলালোঁ তিনিওটা ক'ৰবালৈ বুলি, কিন্তু ক'ত যাওঁ নাজানো, এনেই মানে তেওঁ দেওবাৰে দিনটো এদিন ক'ৰবাত নহয় ক'ৰবাত হ'লেও মানে নিবই উলিয়াই। আহক ক'তনো যাওঁ। বেটাই কৈছিলে যিহেতু পাৰ্কলৈ যাম, কিন্তু কিবা কাৰণে আজি পাৰ্কখন বন্ধ, সেয়েহে উভতিলোঁ। তাৰপিছত সেয়া আমি আহিলোঁ খাবলৈ বুলি আহিলোঁ। পিছত সেয়া বেটাই চাই আছে মোবাইল, পূৰা মোবাইলত ব্যস্ত, ইমান মোবাইল চাই সি জানেনে। তাৰপিছত আমাৰ আহি গ'ল খোৱা ৰেডি। মইতো ৰখিবলৈ নাই দেই, মই পূৰা খোৱাত লাগি গ'লোঁ। মই মানে ইমানেই ভাল পাওঁ চাওমিন বস্তুটো, বহুতেই ভাল পাওঁ। তাৰপিছতে সেয়া তেওঁ খাবলৈ লাগি গ'ল, দুয়োজন খাবলৈ আৰম্ভ কৰিলোঁ। তাৰপিছত আমি খোৱা শেষ কৰি ঘৰলৈ বুলি আহিলোঁ। ফাইনেলি ঘৰ আহি পাই গ'লোঁ। বাই, নেক্সট ব্লগত লগ পাম।